আজিৰ দিনটো মানে মোৰ কাৰণে এটা বিশেষ দিন মানে লগৰ এজনৰ মানে ঘৰত মিনিমাম 10 বছৰৰ পাছত মানে আহিছোঁ তো আগলে কি হয় চাই থাকক বলকচোন বাৰু ভিডিঅ'টো তাৰ নামটো মানে নয়নজ্যোতি তালুকদাৰ হয় গুৱাহাটী হেঙেৰাবাৰী এয়া চিমি গৈ থকা টাইমতে তাইক দেখালোঁ ফাৰ্ষ্টত তো হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই ইউটিউব চেনেল JS77 ৰাইডাৰ তো আজি মটৰ ব্লগিঙে হ'ল তো দেখালোঁ ডাইৰেক্ট গণেশগুৰি ফ্লাইঅভাৰৰ তলদি এতিয়া আমি যাম তো নয়নজ্যোতি তালুকদাৰৰ ঘৰত গৈ আছোঁ তাক লগ কৰিম মানে আজি তো দুইটাই অলপ মিট আপ কৰিম তো আমি মানে হাতীগাঁও ছাইডৰ পৰা গৈ আছোঁ এতিয়া আৰু গুৱাহাটীতো ট্ৰেফিকৰ কথা জানেই এইফালে আপোনাৰ ৰাইট ছাইডে খানাপাৰা লেফ্টত আছে আপোনাৰ পল্টন বজাৰ তো আমি গৈ আছোঁ হেঙেৰাবাৰী আৰু এইখন চাওকচোন অলপ দিনৰ আগত যে এক্সিডেণ্ট হৈছিলে গাড়ীখন সেইখন স্কৰ্পিঅ'খন দেখা পালোঁ ভিডিঅ' কৰি ল'লোঁ তো মোৰ লগৰজনৰ ঘৰ আছিল আপোনাৰ হেঙেৰাবাৰী LP স্কুল বুলি কয় আৰু ৰাইট ছাইডে সোমাই যাব লাগে মেইন ৰাস্তাৰ পৰা LP স্কুলৰ তো গৈ আছোঁ তাৰ ঘৰত মই আৰু লগত আছে চিমি তো ৰাস্তাবিলাক মানে এনেকুৱা ধৰণৰ সেইখিনি জেগাৰ আজি মানে ডাইৰেক্ট আৰু মটৰ ব্লগিঙে কৰি দিলোঁ আৰু মটৰ ব্লগিং কৰিম বুলিয়ে মানে বাইক লৈ আহিছোঁ স্পেচিয়েলি আৰু আছে বেলেগ ব্লগ সেইবিলাক গুৱাহাটীৰ ভিতৰৰ সেইবিলাক দেখাম বেলেগ এটা ভিডিঅ'ত তো ফাইনেলি আহি পালোঁ মই মোৰ বহুত মানে ভাল লগৰজনৰ ওচৰত তো সি মানে মোক দেখা পাই মানে ফাৰ্ষ্ট টাইম মানে আচৰিত হৈ গৈছে ময়ো বহুত দিনৰ পিছত দেখিছোঁ সিও মোক বহুত দিনৰ পিছত দেখিছে তো বিৰাট মানে ভাল লাগিছে লগ পাই গেটৰ মুখতে অলপ টাইম ৰখি লৈছোঁ ফাৰ্ষ্ট টাইম আগত হাতত টেটু নাছিলে এতিয়া নতুনকৈ মানে টেটু এটাও বনালে আৰু মানুহটো আগত শকত আছিলে এতিয়া জিম চিম কৰে স্বাস্থ্যটো অলপ বেলেগ হ'ল তাৰপিছত গ'লোঁ ভিতৰত চিমি গ'ল তাই বহিলে তাৰপিছত নয়নে কিবা কিবি কামত মানে লাগি আছে তো মই মানে মোৰ কামেই কৰি আছোঁ আৰু এইটো ভিডিঅ' কৰা কামটো সেইফালে ভাবিয়ে কিবা কিবি কিটচেন কৰি আছে সেইফালে কিটচেনৰ কাম কৰি আছে তো এইফালে চিমি বহি আছে তাইক সুধিছোঁ ভাগৰ লাগিছে নেকি তাই কৈছে ফ্ৰেছ হ'বহে মন গৈছে মুখ চুখবিলাক টানি আছে তো তাই ফ্ৰেছ হৈ আছে আৰু এইফালে নয়ন আৰু মই ক'ত থাকিব পাৰোঁ এইফালে ফটা পেণ্ট আৰু এইফালে হাই চেণ্ডেল লগাই লৈ দুইটা গ'লোঁ ওলাই তাৰ একচুৱেলি ব্যৱসায় আছে বৰবাৰীত তো তাত ওলাই গ'লোঁ অলপ টাইম বোলো দুইটাই চিল কৰোঁ আগৰ কিছুমান মানে মনৰ কথা থাকে সেইবিলাক তাত পাতিবৰ কাৰণে গ'লোঁ তাৰ ব্যৱসায় জেগাটোত তো তাত গৈ পেলাই তাৰ মেইন চেয়াৰখনতে মোক বহিব ক'লে বহিলোঁ বহুত টাইম কথা ওলাল তাত মানে আগৰ বহুত মানে কিছুমান কিবা ক'ৰবাত যোৱা কথা লগৰ কথা কলেজৰ কথা সেইবিলাক ওলাল তো লগ পাই ভাল লাগিলে তাৰপিছত ঘৰৰ পৰা ফোন কৰি আছে ভাতো হ'ল বোলে ভাত খাবৰ কাৰণে আমাক ফোন মাৰি আছে ফোনৰ উপৰি ফোন মাৰি আছে দুইটাকে বগৰী টেঙাৰো আকৌ এফালে লেঠা আছে বগৰীও খোৱা চখ সেইফালে চিমিও চখ তাৰ ৱাইফৰো চখ তো এই হাই চেণ্ডেলে লগাই আছোঁ চাওক আকৌ দেখাই দিলোঁ মই তো নয়নে তাৰ স্কুটিখন উলিয়ালে বৰবাৰীত এড্ৰেছটো আৰু এইফালে ভাবি আৰু চিমি আমি যোৱা অৱস্থাত সেয়া ফটো উঠি আছিলে মানে ভাবি মানে এক্সট্ৰাকৈ মানে ৰেকৰ্ডিং কৰা নহ'ল যিহেতু প্ৰথমবাৰ গৈছোঁ কৰিব অলপ বেয়াও লাগিলে তো সেইকাৰণে ফটোতে দেখাই দিলোঁ তাৰপাছত সেই খানা পৰ্ব আৰম্ভ হ'ল সেই নয়নে নিজেই কিবা কিবি আকৌ লাগি চাগি গৈ পেলাই তো আজিৰ ব্লগটো ইমানেই আছিলে চোৱাৰ বাবে ধন্যবাদ